নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ তাতে মই নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত দেখাম চাদৰত মণি দহি কেনেকৈ পাতে। বলক আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি সূতাকেইটা পাতি ল'ম। এতিয়া সোঁফালে তিনি পাক ঘূৰাম প্ৰথমতে, বাওঁফালে তিনি পাক ঘূৰাম। ঠিক এডাল আমাৰ হৈ গ'ল। তাৰপিছত এবাৰ ঠিক একেদৰে এইডাল সোঁফালে তিনি পাক, আকৌ বাওঁফালে তিনি পাক। দেখিছে ন? এই দুডাল আমাৰ সূতা একেলগে জইন হৈ গ'ল। আকৌ সোঁফালে তিনি পাক, বাওঁফালে তিনি পাক। একেদৰে এনেকৈ সোঁফালে তিনি পাক, বাওঁফালে তিনি পাক। আকৌ ঠিক একেদৰে সোঁফালে তিনি পাক, বাওঁফালে তিনি পাক। ঠিক একেদৰে এনেকৈ গোটেই চাদৰখনৰ আগকেইটা সূতাখিনি প্ৰথম বাতি ল'ম। সূতাডালত মণিটো ভৰাই ল'ম। এনেকৈ ল'লে মণিটো প্ৰথম ভৰাই ল'ম। ভৰাই লৈ এইটো সূতাখিনি এনে আমি বৰ্ণালী সূতা লৈছোঁ। এতিয়া এনেকৈ প্ৰথম ল'লোঁ, লৈ ইয়াত এনেকৈ মণিটো এবাৰে গাঁঠি এনেকৈ ওপৰলৈ টানি দিলোঁ। তাৰপিছত আঙুলিটো তেনেকৈ মেৰিয়ালোঁ। তাৰপিছত আঙুলিটো পাক দি আনি এই ওপৰ পিনে ভৰাই লৈ আঙুলিটো উলিয়াই দিওঁ। এইটো দেখিছে মণি লাগি গ'ল। ঠিক একেদৰে আমি এটা মণি লগালোঁ আৰু এটা কাটি দিলোঁ। আকৌ ঠিক একেদৰে এইটো গাঁঠি দি এনেকৈ ওপৰত টানি দিম। তাৰপিছত আঙুলিটো এনেকৈ মেৰিয়ালোঁ, ওপৰেদি ঘূৰাই আনি আঙুলিটো ওপৰ পিনে ধৰি সূতাডাল এফালে পাৰ কৰি দিম। সূতাডাল দি পিনে হ'ল। তাৰপিছত ইয়াত গাঁঠি এটা দি দিম। আপোনালোকে গাঁঠি দুটাও দিব পাৰে, যদি ঢিলা হৈছে বুলি ভাবিছে দুটা দুটা দিব। এইটো আকৌ ঠিক একেদৰে প্ৰথম গাঁঠিটো যেনেকৈ দিছিলোঁ তেনেকৈ এনেকৈ এতিয়া আকৌ প্ৰথমতে মণিটো তলৰ মণিটো ভৰাই ল'ম। মণিটো ভৰাই ল'লোঁ, কাটি দিম। ঠিক আকৌ একেদৰে প্ৰথম গাঁঠি এটা দি মণিটো এইদৰে গাঁঠিটো দি ওপৰত টানি দিম। এইটো আমি গাঁঠি দিম। ঠিক এনেকৈ গোটেই চাইডটো বাতি যাম।